প্ৰথম কথা তুমি আকৌ বেক কৰিছা বেক কেতিয়াও কৰিব নালাগে তোমাক হেতুৰ বাবেতো তোমাৰ মা দেউতাই জন্ম দিয়া নাই যে তুমি কাৰোবাক ইমান কাকুতি মিনতি কৰিছা যে মোৰ জীৱনলৈ ঘূৰি আহা ৰাইট তোমাৰ ওচৰত মা দেউতা আছে ফ্যামিলি আছে ফ্ৰেণ্ডছ আছে দ্যাটছ এনাফ কাৰোবাৰ লাইফততো হেতু নাই এবাৰ হেতু ভাবি চাবাচোন মা দেউতা নাই বাইদেউ নাই ভণ্টি নাই দাদা নাই বেষ্ট ফ্ৰেণ্ড নাই সেইজন মানুহ কিমান অকলশৰীয়া বাট আই হোপ তুমি তেনেকুৱা নহয় এটলিষ্ট আপোনাৰ জীৱনত এনেকুৱাতো কোনোবা এজন ব্যক্তি আছে যাক লৈ ইউ কেন বি প্ৰাউড অফ ইউ নো that that person will be there forever so don't beg anybody you have to move on in life আৰু যিটো কলা যে ফটো ৰাখিছা ডিলিট কৰি দিয়া কাৰণ তুমি যেতিয়াই মুভ অন কৰিম বুলি ভাবিবা পুৰণি ফটো এখন থাকিলে তুমি কেতিয়াও আগুৱাব নোৱাৰা কষ্ট হ'ব নো ডাউট বাট উইথ টাইম চেঞ্জ হৈ যাব সো প্ৰথম কথাটো হ'ল তুমি যি বস্তু ৰাখিছা সেই আটাইবোৰ বস্তু নিজৰ জীৱনৰ পৰা আঁতৰাই দিয়া সেয়া লাগিলে মেছেজ হওক নম্বৰ হওক ফটোজ হওক সব ডিলিট কৰি দিয়া যেতিয়াহে তুমি মুভ অন কৰিব পাৰিবা আৰু ডিলিট কৰি এইটোৱে ডিচাইড কৰিবা যে আজিৰে পৰা মই এটা নতুন জীৱন আৰম্ভ কৰিম I am special, I am beautiful and people will love me for what I am আৰু আজিৰে পৰা মই হ্যাপি থাকিম কাৰণ মোৰ হ্যাপিনেছৰ ওপৰত বহুত মানুহৰ হ্যাপিনেছ ডিপেন্ড হৈ আছে স্পেশালি তোমাৰ ফ্যামিলি so delete everything and start a new life and I'm